লাল বাহাদুর শাস্ত্রীজি মই তোমালোক এই মানুহবোৰ আমাৰ অনুপ্ৰেৰণা হ'ব লাগে আজিকালি আমাৰ অনুপ্ৰেৰণাবোৰ অপ্ৰয়োজনীয় মানুহ লাল বাহাদুৰ শাস্ত্ৰীজি যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল কি আছিল তেওঁ কেতিয়াও লাল বাহাদুৰ শাস্ত্ৰীজিৰ যদি তুমি আমি প্ৰপাৰ্টি চোৱা সম্পত্তি চোৱা একোৱেই নাই কিন্তু ভাৰতৰ ইতিহাস যেতিয়ালৈ থাকিব চন্দ্ৰ সূৰ্য তৰা যেতিয়ালৈ থাকিব শাস্ত্ৰীজিৰ কথা সদায় ভাৰতীয় ইতিহাসত সোণালী আখৰেৰে লিখা যাব কিয় শাস্ত্ৰীজি যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেওঁ এখন গাড়ী লাভ কৰিছিল চৰকাৰী গাড়ী লাভ কৰিছিল আৰু তেতিয়াৰ দিনত হাতী আৰু ঘোঁৰা থাকিলে মানুহ বহুত ধনী গতিকে গাড়ী এখন পোৱাৰ লগে লগে শাস্ত্ৰীজিৰ কি হ'ল ল'ৰা আছিল অনিল শাস্ত্ৰী হিজ নেম ইজ অনিল শাস্ত্ৰী মানে বা দেউতাৰ গাড়ী সদায় উঠিব বিচাৰে শাস্ত্ৰীজিয়ে কয় নাই এই গাড়ীত তুমি নুঠিবা চাবা কেনেকুৱা আদৰ্শবাদী আছিল আমাৰ দেশত আমি কোন দেশৰ মানুহ আমি কোন সভ্যতা সংস্কৃতিৰ মানুহ এইটো সদায় মনত ৰাখিবা ছ'চিয়েল মিডিয়াত আজিকালি কমেণ্ট দেখি মোৰ মনটো আচলতে ভাৰাক্ৰান্ত হৈ পৰে আমি এনেকুৱা নহয় আমি জাতিটো এক অন্য জাতি শাস্ত্ৰীজিৰ দৰে আদৰ্শ আমি ল'ব লাগিব পুতেকে সদায় কয় বোলে মই গাড়ীত উঠিম দেউতা কৈছে না তুমি উঠিব নোৱাৰা শাস্ত্ৰীজিয়ে এদিন কিবা কামত বাহিৰত গ'ল অনিল শাস্ত্ৰীয়ে ভাবিলে আজিয়ে দিন দেউতা নাই গতিকে জিঅ' জিন্দগী জি পাকে ধুনীয়াকৈ গাড়ীখন লৈ ওলাই গ'ল শাস্ত্ৰীজিয়ে গম নাপালে পিছদিনা শাস্ত্ৰীজিয়ে যেতিয়া দেখিলে যে গাড়ীখনৰ কিলোমিটাৰৰ হেৰফেৰ হৈ আছে ড্ৰাইভাৰগৰাকীক সুধিলে মোৰ গাড়ীখন কোনে লৈ গৈছিল বোলে আপোনাৰ ল'ৰাই লৈ গৈছিল চালে কিমান কিলোমিটাৰ চলালে গাড়ীখন বোলে 14 কিলোমিটাৰ লগে লগে তেওঁ বিষয়াক ফোন কৰিলে নেক্সট মোৰ দৰমহাৰ পৰা 14 কিলোমিটাৰ পেট্ৰলৰ দাম কাটি ৰাখিবা মোৰ ল'ৰাই গাড়ীখন চলাইছে শাস্ত্ৰীজিৰ বাবে হাত চাপৰি কি আদৰ্শ সেই মানুহবোৰৰ কেতিয়াও মৃত্যু নহয় তেতিয়া পুতেকে ক'লে পুতেকৰ খং উঠিল বোলে দেউতা তোমাৰ গাড়ীখন মই এদিনৰ বাবেহে চলাইছোঁ তুমি প্ৰধানমন্ত্ৰী তাতো তুমি মোক বেয়াকৈ কৈছা মোক গালি পাৰিছা শাস্ত্ৰীজিয়ে এষাৰ কথা কৈছিল চোৱা গাড়ীখন দেশৰ প্ৰধানমন্ত্ৰী তোমাৰ দেউতাৰ নহয় গাড়ীখন দেশৰ প্ৰধানমন্ত্ৰীৰ তোমাৰ দেউতাৰ নহয় তোমাৰ দেউতাই যিদিনা কিনিব সিদিনাখন তুমি গাড়ীত উঠি ফুৰিবা দেশৰ প্ৰধানমন্ত্ৰীৰ গাড়ীত উঠিবলৈ তোমাৰ যোগ্যতা হোৱা নাই তাৰ পাছত তোমালোকে জানা শাস্ত্ৰীজি এখন গাড়ী লৈছিল ইনষ্টলমেণ্টত আৰু শাস্ত্ৰীজিৰ যেতিয়া মৃত্যু হৈছিল বেংক কৰ্তৃপক্ষই ফোন কৰিলে তেখেতৰ পত্নীক যে প্ৰধানমন্ত্ৰী আছিল তেখেতৰ লোন যিহেতু শেষ হোৱা নাই আমাক আৰু আপুনি EMI দিব নালাগে পত্নীয়ে বেংকৰ বিষয়াক ক'লে আপুনি ঘৰলৈ আহক ঘৰলৈ আহি তেওঁ ক'লে কি ক'লে যে মোক স্বামী আগতেই কৈ থৈ গৈছিল যে মোৰ মৃত্যুৰ পিছত হয়তো গাড়ীৰ লোনটো মাফ হ'ব পাৰে কিন্তু মই যাতে পেঞ্চনৰ পইচাৰে পৰিশোধ কৰোঁ সেই প্ৰতিজ্ঞা মোৰ স্বামীয়ে মৃত্যুৰ পূৰ্বে লৈ গৈছিল মই গাড়ীৰ EMI পূৰণ কৰিমেই আমি এনে দেশৰ মানুহ আজি যুৱ প্ৰজন্ম আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াত যি টি কমেণ্ট কৰে আমুক কৰে তামুক কৰে আমি কি দেশৰ মানুহ এইটো মনত ৰাখিব দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব